নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে অহা 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব অসম গ্ৰন্থ মেলা। আমি পুনৰবাৰ জনাই আছো আগন্তুক 24 ডিচেম্বৰৰ পৰা 2026 চনৰ 6 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব অসম গ্ৰন্থ মেলা। খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব এই গ্ৰন্থ মেলা। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কিশোৰীৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত ভিদ গোলাপ শইকীয়া। ৬২ বছৰীয়া ভিদ গোলাপে ফুচলাই ঘৰলৈ নি কৰিছিল কুকাণ্ড কিশোৰীক। কলিয়াবৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। কেইবাবাৰো কিশোৰীগৰাকীক কুকাণ্ড কৰাৰ অভিযোগ গোলাপৰ বিৰুদ্ধে। পিতৃহাৰা কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গোলাপক। আমি এই মুহূৰ্তত এই ৬২ বছৰীয়া লম্পট ভিদ গোলাপক দেখুৱাই ল'বলৈ লৈছো। ইতিমধ্যে কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজনক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাটিৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিলেই দিয়ক অভিযোগ। 1 ছেকেণ্ডত ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলেই লগে লগে দিয়ক অভিযোগ। 1 টকাও ঘুষ ল'লেই যাব লাগিব জেলত। মাটি বাৰী নামজাৰি চৰকাৰী নামত বা চৰকাৰী কামত দুৰ্নীতি কৰিলেই আপুনি দিয়ক অভিযোগ। মুকলি কৰা হৈছে 6টাকৈ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। আমি জনাই আছো এই মুহূৰ্তত আপুনিও এইকেইটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক। দৰকাৰ পৰিলে আপুনিও অভিযোগ দিয়ক 6026903418 আৰু এটা নম্বৰ হৈছে 6026903483। আমি জনাই আছো এই মুহূৰ্তত আৰু এই হোৱাটছআপ যোগে আপুনি অভিযোগ দিয়ক 6026901243 নম্বৰত হোৱাটছআপ যোগে আপুনি অভিযোগ দিব পাৰিব। আৰু টোল ফ্ৰী নম্বৰ ডায়েল কৰক 180034536767। নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হৈছে 0361246229 দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ডবগাত বিদ্যুৎ পৃষ্ঠ হয় জিতু মেছ নামৰ এজন কৰ্মচাৰীৰ মৃত্যু। জিতু মেছ ডবগা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ কণ্ট্ৰল ৰুমৰ কৰ্মচাৰী। বিদ্যুতৰ কাম কৰি থাকোঁতে সংঘটিত হৈছে এই কৰুণ ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ইডিৰ জেৰাৰ সন্মুখীন হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। যোৱা শনিবাৰে ইডিৰ এটা বৃহৎ দল উপস্থিত হৈছে নিকাচি কাৰাগাৰত। বিয়লি 4 বজাত ইডিৰ দলটো উপস্থিত হৈ নিকাচি কাৰাগাৰত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ আৰু কেইবা ঘণ্টা ধৰি জেৰা কৰিছে ইডিৰ দলটোৱে। 16 হাজতিৰে নিকাচি জেলত আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো চাহ বাগিচাত নিষিদ্ধ কৰা হৈছে 3 গগৈক। চাহ বাগিচাত অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈত প্ৰৱেশ নিষিদ্ধ। 3 গগৈক চাহ বাগানত প্ৰৱেশ কৰিবলৈ নিদিয়ে চাহ জনগোষ্ঠীয় লোকে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত চাহ জনগোষ্ঠীৰ মৰ্চাৰ দুলেন নায়কৰ সংবাদমেল। বিগত 200 বছৰে চাহ জনগোষ্ঠীৰ লোকসকলে বন্দিত্বৰ জীৱন অতিবাহিত কৰিছিল। হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছতো জনগোষ্ঠীৰ লোকসকলৰ বাবে একো নকৰিলে। বিজেপিৰ চৰকাৰ নোহোৱা হ'লে চাহ জনগোষ্ঠীৰ লোকসকল কেতিয়াও উপকৃত নহ'লেহেঁতেন।
সদনত কৰা অবৈধ আচৰণৰ বাবে অখিল গগৈক চাহ জনগোষ্ঠীৰ লোকে কেতিয়াও ক্ষমা নকৰে। চাহ জনগোষ্ঠীৰ মৰ্চাৰ দুলেন নায়কৰ এই মন্তব্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আৰু ক্ষমতালৈ আহিব নোৱাৰে। কাৰাগাৰৰ পৰা আহি বিধানসভাত অংশ ল'লে আমিনুল ইছলামে। আমি জনাই আছোঁ এই মুহূৰ্তত বিধানসভাৰ অন্তিম দিনত কাৰাগাৰৰ পৰা বিধায়ক আমিনুল ইছলামে আহি এই মন্তব্য কৰে। সদনলৈ আহি চৰকাৰক খুৰদাৰ সমালোচনা কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিছে ধিঙৰ বিধায়ক আমিনুল ইছলামক। ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ম বুলি অভিযোগ আমিনুল ইছলামৰ। আৰু আমিনুল ইছলামে কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী দ্বিতীয়বাৰ আৰু মুখ্যমন্ত্ৰী নহ'ব বুলি এনেদৰে মন্তব্য কৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত নিহত হৈছে এজন যুৱক। হাতীক খেদি পঠিওৱাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই আহিছিল যুৱকজন। নিহত যুৱকজনৰ নাম হৈছে ভুৱন বৰদলৈ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আৰক্ষীকো কেৰাপ নকৰিলে চোৰে। আৰক্ষীৰ চকুত ধূলি দি চোৰে চলালে চুৰি কাৰ্য। এইবাৰ বিলাসী বাহনত চোৰৰ চকু। বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ পৰা গুৱাহাটী পথত থকা প্ৰজলিকা নামৰ এখন হোটেলৰ সন্মুখৰ পৰা স্কৰ্পিঅ' বাহন চুৰি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে। আমি এই মুহূৰ্তত জনাই আছোঁ জানিব পৰা মতে বিশ্বনাথৰ হুছেইন চিকদাৰ নামৰ এজন লোকৰ বাহনখন জিঞ্জিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন দাসে কিছু কামৰ বাবে বাইহাটা চাৰিআলিলৈ আহিছিল। এগৰাকী আৰক্ষী বিষয়াই ব্যৱহাৰ কৰা বাহনখন বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ পৰা চুৰি হোৱা ঘটনাত সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি বিৰাজ কৰিছে। বাইহাটা চাৰিআলি অঞ্চলৰ পৰা দুচকীয়া চাৰিচকীয়া বাহন চুৰি হোৱা ঘটনা নতুন নহয় যদিও খুদ এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ব্যৱহাৰ কৰা বাহন চুৰি হোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে। চুৰি হোৱা বাহনখনৰ নম্বৰ AS32B9010 বুলি জানিব পৰা গৈছে। বাইহাটা চাৰিআলি আৰক্ষী থানাই ইতিমধ্যে হোটেলখনৰ CCTV ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে। আমি এই মুহূৰ্তত দেখুৱাই ল'বলৈ লৈছোঁ এইখন আছিল স্কুটি আৰু CCTVৰ ফুটেজসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। আৰু ইতিমধ্যে বাইহাটা আৰক্ষীয়ে বৰ্তমানে তদন্ত আৰম্ভ কৰিছে।